হেল্ল' এভৰিৱান, মই লিটাই পুনৰবাৰ স্বাগতম জনালোঁ আপোনালোকক অন্য এটি ভিডিঅ'ৰ সৈতে। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু মই এতিয়া আহিছোঁ কিটচেনত বনাবলৈ ভাত, আৰু আজি এখন মই চিম্পল থালি ৰেডি কৰিম। একদম চিম্পল মানে। আজি হৈছে ছানডে, আচলতে ছানডে সকলোৱে স্পেচিয়েল খায়, কিন্তু আমাৰ তেনেকৈ স্পেচিয়েল বুলিবলৈ সদায়ে স্পেচিয়েলে থাকে, মানে সদায় চিকেন নহয় কিবা কিবি এনেকৈ থাকেই। যিহেতু আমাৰ ঘৰত সদায় নিৰামিষ নচলে, সদায় মানে আমিষে চলে, সেইকাৰণে স্পেচিয়েল বুলিবলৈ নাই। মোৰ এই গাৰ্ডেনখন আপোনালোকে চাওকচোন, কেইজোপামান ফুল আনি ৰুইছিলোঁ। মাহঁতৰ ঘৰৰ পৰাই আনিছিলোঁ যোৱাবাৰ যাওঁতে। ফুলজোপা আনি মই এনেকৈ মাটিতে ৰুই দিছিলোঁ, আৰু ফুলজোপা দেখিবলৈ সঁচাকৈ ধুনীয়া হৈছে আৰু গ্ৰথটো ভাল হৈছে। নাজানো ছিজন ফ্লাৱাৰ হয়, বাট যিহেতু নাৰ্জী ফুল হয় সদায় থাকিব বুলি ভাবিছোঁ। ছিজন ফ্লাৱাৰটো আনিলে ছিজনতহে ফুলে, সেইটো কাৰণে নাৰ্জী ফুলো আনিলোঁ। নাৰ্জী ফুলকে আনিছিলোঁ মানে। আৰু মই মোৰ গাৰ্ডেনখনত অকণমান পানী দি দিছোঁ, যিহেতু খৰাং বতৰ, ফাগুনৰ মাহ, একদম পানী নাইকিয়া, বৰষুণ চৰষুণ একোৱে নাই। চাওকচোন ৰঙা নাৰ্জীডাল ইমান ধুনীয়া হৈছে, আৰু এইফালে য়েল্ল' নাৰ্জী ফুলটো ইমান ডাঙৰ ডাঙৰ হয়। এইকেইটা মাটিত ৰুই দিয়াই বেছি ডাঙৰ ডাঙৰ হৈছে, টাবত হ'লে একচুৱেলি নহ'লে হয়। লগতে পুদিনা অলপ ৰুইছিলোঁ, এইখিনিও ভালেই হৈছে। আনফালে মই ভাতৰ কাৰণে যোগাৰ কৰিয়ে থৈ দিছোঁ। এইফালে মই মাছ ফ্ৰাই কৰিছোঁ। মাছো বৰ বিশেষ নাছিলে, এপিচে আছিলে, বৰালি মাছ হয়। আৰু সেই মাছখিনিৰে আজি অলপ কিবা এটা বনাম বুলি ভাবিছোঁ, স্পেচিয়েলকৈ থালি এখন। ইয়াতে মই নহৰু, জলকীয়া, পিঁয়াজ আৰু আলু কাটি লৈছোঁ। এয়া আমাৰ ঘৰৰ শুকান জলকীয়া, মানে ঘৰৰ জলকীয়া মই শুকাই থৈছিলোঁ। আৰু এইখিনিৰে আজি এটা বস্তু ৰেডি কৰিম। লগতে মই এয়া লৈছোঁ, এইটো হৈছে বেহাৰৰ পেষ্ট, দোকানত কিনিবলৈ পায়। অকণমান টেঙেচি লাগে এইটো কিন্তু খাবলৈ। আৰু কেনেকৈ বনাওঁ মই আজি মাছৰ জোলখন আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। আৰু আনফালে মই এয়া বেঙেনা দুপিচ এনেকৈ লৈ লৈছোঁ। বেঙেনা দুপিচ মই কিন্তু মাজেৰে কাটি কাটি দিছোঁ, মানে মাজেৰে কাট খুৱাই লৈছোঁ, যিহেতু মছলাখিনিৰ ভিতৰত সোমাব লাগিব বেঙেনাখিনিৰ। সেইকাৰণে ইয়াতে মই জলকীয়াৰ গুড়ি, হালধিৰ গুড়ি আৰু নিমখ সোৱাদ অনুসৰি দি বেঙেনা দুপিচত অকণমান মিঠাতেল দি পেলাই 2 পিচ বেঙেনাতে অলপমান লেটিয়াই দি ল'ম। আজি মই একদম কম তেলতে বেঙেনা ফ্ৰাই কৰি দেখুৱাম আপোনালোকক, কাৰণ বেঙেনা ফ্ৰাই কৰিবলৈ হ'লে বহুত তেলৰ প্ৰয়োজন হয়, আৰু পিছত ৰৈ যোৱা তেলখিনি কিন্তু খাবৰ কাৰণে বহুত বেয়া। সেইখিনি যদি আমি বেলেগ বস্তু বনাই দিওঁ তেতিয়াহ'লে বেয়া। সেইকাৰণে মানে অলপ কম তেলতে বনাই আপোনালোকক দেখাম, কেনেকৈ আপোনালোকে বনাব পাৰে। হয়তো বহুতে জানে, আৰু নাজানাসকলৰ কাৰণে কৈছোঁ, আপোনালোকে এনেকৈ বনাই চাবচোন। তেলখিনিও বেছি নৰয়, আৰু পেলাই দিবও নালাগে পিছৰ তেলখিনি, আৰু পিছত যদি বেছিকৈ ৰৈও যায় সেইখিনি বেলেগ আঞ্জা নবনালেও হ'ব। দেখিছেনে মই কাঠকেইটা লগাই দিছোঁ এনেকৈ ভিতৰত তেল সোমাবৰ কাৰণে। আৰু এতিয়া মছলাখিনি ভালদৰে মই বেঙেনা দুপিচত সানি ল'ম, তাৰপিছত ফ্ৰাই কৰিম। দেখাই আছোঁ আপোনালোকক। মই এয়া বেঙেনা কেইপিচ দি দিলোঁ তেলত। আপোনালোকে দেখিব পাৰিছেই চাগে, তেল বহুত কমকৈ দিছোঁ। আৰু মই ঢাকনি এতিয়া লগাই দিম ইয়াতে। জুইৰ ফ্লেমটো একেবাৰে কম আছে, আপোনালোকে দেখিছে। মই ওলোটাই দিলোঁ বেঙেনা কেইপিচ। এফাল হোৱাৰ পিছত চাওক ধুনীয়াকৈ হৈছে। তেল কমতো বনাব পাৰি। আপোনালোকেও এনেকৈ বনাই চাবচোন ঢাকনি লগাই পেলাই। মই বেঙেনা ভাজি ৰোৱা তেলখিনিতে 2টা জলকীয়া এতিয়া দি দিলোঁ, লগতে পিঁয়াজখিনিও দি দিলোঁ কাটি থোৱা। ভাজিম ভালদৰে। তাৰপিছত আলুখিনিও দি দিম। কেনেকৈ বনাই গৈ থাকোঁ আপোনালোকে চাই থাককচোন। এতিয়া মই ইয়াতে আলুখিনি দি দিলোঁ, লগতে কেইফুটামান নহৰু লৈছিলোঁ যে, সেই নহৰুখিনিও অকণমান থেতালি পেলাই দি দিছোঁ। একদম ফাইন পেষ্ট কৰা নাই, দেখিছে আপোনালোকে।
আৰু এতিয়া মই যিখিনি বেহাৰৰ পেষ্ট থৈ দিছিলোঁ সেইটো দেখিছে আপুনি কিমানমান লৈছোঁ। মই 2 টিস্পুনমান হ'ব মানে এইখিনি বেহাৰৰ পেষ্টখিনি সেইখিনি মই লৈছোঁ। এতিয়া মই ইয়াতে অকণমান পানী এড কৰি দিছোঁ। পানী এড কৰি অকণমান মানে ফেটি লৈছোঁ। ফেটি লৈ এতিয়া মই এইখিনি যিখিনি বনাই আছিলোঁ ভাজি আছিলোঁ আলু আৰু পিঁয়াজখিনি এইখিনিতে ঢালি দিম। আনফালে মই ইয়াতে অকণমান আটা গুৰি লৈছোঁ। আটা গুৰি লৈ পানী দি দিছোঁ, বেলেগ একো দিয়া নাই। এতিয়া মই এইখিনি ভালদৰে পেষ্ট এটা বনাই আঞ্জাখনতে ঢালি দিম। ঢালি অলৰেডি দিলোঁৱে মই। এতিয়া মই ভালদৰে এইখিনি অকণমান মিহলি কৰি ল'ম আৰু অকণমান ফেটি দিয়াৰ নিচিনা কৰিম। লগতে মই যিটো বাতিত মই আটাখিনি গুলি লৈছিলোঁ সেই আটাখিনি অকণমান আউখালি মই পানীখিনি দি দিম বাৰু। বেলেগকৈ পানী দিয়া নাই। আঞ্জা অকণমানে লৈছোঁ মই ইয়াৰ পৰা। লৈ বাতিটো যিখিনি লাগি আছিলে আটা গুৰি সেইখিনি আকৌ ঢালি দিলোঁ। লগতে অকণমান পিছতে মই মাছখিনিও দি দিছোঁ। মাছ মানে এপিছে মাছ আছিলে আৰু মূৰ আছিলে অকণমান মাছৰ। তো সেইকাৰণে মাছেই হয়, সেইকাৰণে মাছ বুলিয়ে কৈছোঁ। মাছখিনি মই দি দিলোঁ আৰু এতিয়া অকণমান ঢাকনি লগাই ভালদৰে উতল আহিবলৈ দিম মই। আৰু এইকেইডাল চাওক, আমাৰ ঘৰৰ স্প্ৰিং অনিয়ন ইমানখিনি ওলাইছে। আমাৰ হৈ যাব 2জন মানুহৰ কাৰণে। এনেকৈ ঘৰৰ খেতিৰ বস্তুবোৰ ওলালে ভাল লাগে, মনটোও ভাল লাগে এনেকৈ বস্তুবোৰ। আৰু আজি আমাৰ এয়া চিম্পল থালিখন ৰেডি হৈ গ'ল। এইফালে ভাত, সেইফালে বৰালি মাছৰ জোল, তাৰপিছত বেঙেনা ফ্ৰাই, পাপৰ আৰু আলু ভাজি। আজি তেতিয়াহ'লে কেনেকুৱা লাগিলে আপোনালোকৰ থালিখন জনাবলৈ পাহৰি নাযাব। চ' আমি খাই লওঁ এতিয়া। হেই এভৰিৱান, আজি হৈছে নেক্সট ডে আৰু যোৱাকালি আমি বজাৰলৈ গৈছিলোঁ আৰু বহুত দিনৰ পৰা মই এটা বস্তু লওঁ কৰি ভাবি আছিলোঁ, কিন্তু ল'বহে পৰা নাছিলোঁ আৰু সময় সুবিধা সুযোগ মিলা নাছিল। আৰু বহুত জল্দি মোৰ কিছুমান বস্তু পচন্দও নহয়, বহুত টাইম আৰু বহুত ভাবি চিন্তিহে মই বস্তু মানে লওঁ আৰু সেইকাৰণে বহুত দিন হ'ল যে মই ভাবি আছিলোঁ লওঁ বুলি, কিন্তু মই সেইটো কাৰণে ল'ব পৰা নাছিলোঁ। বহুত চিন্তা কৰি পেলাই বস্তুটো ভাল বেয়া হ'ব নেকি, কাৰণ এইবিলাক বস্তু বাৰ বাৰ কিনি থাকিবও মানে প্ৰব্লেম হয় দিয়কচোন। চ' একেবাৰে ভাল বস্তুটো ল'বৰ কাৰণে বজাৰৰ পৰা এইডাল আনিলোঁ। এইডাল মই খুলি দেখাইছোঁ আপোনালোকক। এইডাল দেখিছেনে, ট্ৰাইপড। আৰু এইডাল আনিলোঁ। এইডাল মানে মই বহুত দিনৰ পৰা লওঁ বুলি ভাবি আছিলোঁ। মানে এনেকুৱা মোৰ নাছিলে, যদিও আছে কিন্তু মানে হাতেৰে ধৰিব পৰা বা ওপৰত থৈ পেলাইহে ভিডিঅ' কৰিব পাৰি, কিন্তু এইটো নাছিলে। এইডাল নাছিলে। এইডাল হৈছে মানে দীঘল অকণমান, এইটো এনেকৈ এৰুৱাই দিব পাৰি। এইডাল দেখিছেনে, এইডাল দীঘল হৈ যায়। মই দেখাই দিছোঁ বাৰু। বহুত আগতে ল'ম বুলি ভাবিলোঁ, কিন্তু মানে মোৰ ভাল লগা নাছিলে। অনলাইনতো মই যদিও চাইছোঁ, মই দেখাই দিছোঁ। এইডাল এনেকুৱা হ'ব, এনেকুৱাই আৰু মোৰ এনেকুৱা আচলতে নাছিলে, সেইকাৰণে বহুত দিন আগৰ পৰা লওঁ বুলি ভাবি আছিলোঁ মই। বাট অনলাইনৰ বিলাক হাতেৰে যিহেতু চুই চাব নোৱাৰি, মেটেৰিয়েলটো কেনেকুৱা হয় সেইটো মানে গম পোৱা নাযায়। আৰু সেইটো কাৰণে মই কালি বজাৰত যাওঁতে ভাবিলোঁ, মানে এনেকৈ ষ্ট্ৰীটতে দোকান দিয়া আছিলে, এনেকৈ ট্ৰাইপড, ৰিং লাইট, তেনেকৈ ৰিং লাইট এটাও লাগে মোক একচুৱেলি, যিহেতু আজিকালি মই ৰিল বিলাক বনাই থাকোঁ। আৰু আপোনালোকে মোৰ ৰিল চাব বিচাৰে যদি ইনষ্টাগ্ৰামত যাব পাৰে, ইনষ্টাগ্ৰামত মোক ফ'ল' কৰিব পাৰে। তাত মই ৰিলবিলাক দি থাকোঁ, ইউটিউবতো দিওঁ কিছুমান ৰিল। আপোনালোকে যদি ফ'ল' কৰিব বিচাৰে, চাব বিচাৰিছে ৰিলবিলাক, তেতিয়াহ'লে ইনষ্টাগ্ৰামত গৈ ফ'ল' কৰি দিব। মই ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম মোৰ ইনষ্টাগ্ৰামৰ, লগতে স্ক্ৰীনতো আপোনালোকে দেখা পাব।
সো এইডাল মই লৈ ল'লোঁ কালি আৰু সেইকাৰণে ভাল লাগিছে এইডাল ল'ব পাই পেলাই এতিয়া ভিডিঅ'বিলাক ভালো হ'ব আৰু ধুনীয়াকৈ কৰিব পাৰিম প্ৰফেশ্যনেল হিচাপত কাৰণ ময়ো এটা বছৰ দুটা বছৰ হ'লে যদিও দুটা বছৰ হ'ল মানে এবছৰ কমপ্লিট হৈ গ'ল মোৰ 2 বছৰ হ'ব আৰু এইবাৰ ভিডিঅ' মানে ইউটিউবটো খোলা আৰু যিহেতু মোৰ কোনো তেনেকুৱা শিকোৱা মানুহ নাই চব অকলে অকলে মই শিকিছোঁ গোটেইখিনি ক'ত কেনেকৈ কি কৰিব পাৰি অবভিয়াছলি ইউটিউবৰ ভিডিঅ' চাইহে মই শিকিছোঁ মানে গোটেইখিনি সো সেইটো কাৰণে লাহে লাহে ময়ো শিকি আছোঁ আৰু লাহে লাহে নিজকে প্ৰফেশ্যনেল কৰিবলৈ ট্ৰাই কৰিম ইউটিউবত কাৰণ ভাল লাগে এইবিলাক কৰি পেলাই মানে ইউটিউব কৰি পেলাই ভাল লাগে অকল ইউটিউবে নহয় মানে গোটেইখিনি মানে কৰি ভাল লাগে সেইকাৰণে কৰোঁ যিহেতু এটা ফেশ্বন আছে এইবিলাকৰ ওপৰত সৰুৰে পৰাই এইখিনিয়ে আছিলে আজিৰ ভিডিঅ'টো আৰু আপোনালোকৰ যদি ভাল লাগিলে তেনেহ'লে লাইক এটা কৰি দিব আৰু যদি এতিয়ালৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু 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 একো নাই বাৰু তেতিয়াহ'লে আজিলৈ আহিছোঁ ভালদৰে থাকিব সুস্থ থাকিব টেক কেয়াৰ টিল দেন এণ্ড বাই বাই